फारसे फोथायनाय थागोन आरो भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन। अदेबानि आंनो मावनो होनाय बिबानखौ मावफुंगोन। माननीय सदस्य गोविंद चंद्र प्रसाददेव आई মই গোবিন্দ চন্দ্র বসুমতাৰী নগালেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰি মই ভাৰতৰ প্ৰভুত্বৰ অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰি থোৱা পদৰ কৰ্তব্যসমূহ শ্ৰদ্ধাপূৰ্বক নিৰ্বাচন কৰিম। এতিয়া আমি সকলক দিম। আচ্ছা, অনারেবল স্পিকাৰ ছাৰ, মই এটা ক্লেৰিফিকেশ্যন বিচাৰিছোঁ। আজিৰ দিনটোত আমি ইএম হিচাপে ভোট ল'বলৈ আহিছোঁ নে MCLA হিচাপে ভোট ল'বলৈ আহিছোঁ? আমি MCLA এতিয়াও আমি MCLA অবি লোৱা নাই। MCLA অটো ল'ব লাগে, ইএম হিচাপে কেনেকৈ ভোট ল'ব লাগে? ঠিক আছে, আমি MCLA হিচাপে এলফাবেটিকেলি লওঁ। এলফাবেটি যদি লয় নম্বৰ বড়ো তেখেতে কেনেকৈ আগফালে প্ৰথমে ফালে, এইটো মোৰ অবজেকশ্যন আছে। গোবিন্দ বসুমতাৰী তেখেতে ছেকেণ্ডত লৈছে, মোৰ এইটো অবজেকশ্যন আছে। It should be repeated. Alphabetic. Rules and rules. Rules of কোনো ইয়াৰ মানে ফেভাৰিটিজমটো ইয়াত নচলিব। ইয়াত কোনো ফেভাৰিটিজমটো নচলিব। ইয়াত আমি সকলোৱে আমি ইলেক্টেড মেম্বাৰ্ছ হয়, আমি আজি MCLA শপত গ্ৰহণ কৰিবহে আহিছোঁ। আমি ইয়াত ইএম বা বেলেগ পষ্টত আমি ইয়াত কৰিবলৈ অহা নাই। প্লিজ এতিয়া আপুনি কৈছে যে মানে ফ্লোৰ টেষ্টৰ কাৰণে বুলি কৈছে। আপুনি প্ৰথমতে আপুনি গতি কৰিছে, প্ৰথম অথেটিক চেৰেমনিহে হ'ব। ইয়াৰ পিছতে আপুনি বাকীখিনি কোনটো পৰ্যায়ত যায় সেইটো চাব। ফাৰ্ষ্ট এতিয়া যিটো ফাংচন চলি আছে সেই ফাংচনটো বৰ জ্ঞান মই